আপোনালোকৰ চেনেল ধেমালিক সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটোত প্ৰেছ কৰি অল বাটনটো টিপি দিয়ক। তাৰ ফলত আমি যেতিয়াই নতুন ভিডিঅ' দিম আপোনালোকে লগে লগে গম পাই যাব যে আমি নতুন ভিডিঅ' আপলোড কৰিছো। এনেকুৱা লাগিছে ঘৰত কোনো নাই। আমি আৰামত চুৰ কৰিব পাৰিম। মাৰ মাৰ ইয়াক মাৰ, গুলি কৰ ঘৰত সোমাইছে, চাবি চব সাৱধান, গোটেইবোৰে একেলগে থাক, সোমাই আহিলে একেলগে গুলি কৰিবি। ঐ পলা গম পাই গ'ল কিজানি আহিছো বুলি, সোমাই গ'লেই গুলি মাৰি দিব। ৰচোন, কোনো একো গম পোৱা নাই, সৰু ল'ৰাটোৱে পাবজি খেলি আছে আৰু গম পালেই কি হ'বনো, ইয়াকতো এখন হাত দিয়ে টিপি ৰাখি দিম। তেন্তে যাও বৈ, চব বস্তু লৈ যাও। আজি ঘৰখন সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম। আপোনালোক কামৰ মানুহ নেকি? আমাক কামৰ মানুহ কৈছ? তোৰ নাম কি? চেনেলত নতুন আহিছে নেকি? ঘৰ যোৱাৰ আগত সাবস্ক্ৰাইব কৰি থৈ যাব, কৈ দিছো। ঘৰত গৈ মোৰ পুৰণা ভিডিঅ'বোৰ চাই ল'ব, তেতিয়া মোৰ নামটো গম পাই যাব। চামতো, তোৰ মোবাইলটোৰ পৰাই চাম। মানে আমি চোৰ হয়, তোৰ মোবাইলটোও লৈ যাম। বাদ দে, ভিডিঅ' চাব নালাগে, তোক মোবাইল দিবলেই নাই। ভিডিঅ' মানে তোক কি আমি খুজিছো নেকি? জোৰ কৰি লৈ ল'ম। শুন, চুৰ কৰাতকে খুজি খোৱাই ভাল। আৰু তোৰ যদি খুজিব আছে এই ল'ৰাটোৰ পৰা শিকি ল'বি, এই ল'ৰাটোৱে হেভি খোজেও। তই মোক কেতিয়া খোজা দেখিছ? মই কেতিয়াও নোখোজো, বুজিছ? তেন্তে ভিডিঅ'টোৰ আৰম্ভণিত নহ'লে এইবোৰ কি ছাবস্ক্ৰাইব কৰি দিব বুলি কি বকনো তেন্তে? কি বক? বাদ দে, টপিকটো চেঞ্জ কৰ। টপিক চেঞ্জ কৰাৰ কি আছে? তোৰ লগত কি আমি আড্ডা মাৰিব আহিছো নেকি? বৈ জল্দি চুৰ কৰি যাব লাগিবতো, আমাৰতো আৰু বহুত কাম আছে। আৰু বহুত ঘৰ চুৰ কৰিব আছে। তহঁতি নাযাবি না, মোৰ বহুত অকলশৰীয়া লাগিছে। মা দেউতা যেতিয়া আহি যাব তেতিয়া যাবিগে তহঁতি। তোৰ কি আমাক দেখি চিকিউৰিটি গাৰ্ড লাগিছে নেকি? তোক কি পহৰা দিব আহিছো আমি? অলপ দিলেনো কি হ'ব? আমি তিনিওটাই মিলি পাবজি খেলো, এটা ৰেণ্ডম প্লেয়াৰ লৈ ল'ম হা। চুপ থাকচোন, আমি পাবজি নেখেলো, আমি ফ্ৰী ফায়াৰ খেলো। মই সেইকাৰণে ভাবিছো কাৰ্টুন লাগিছে কেলে। আচ্ছা তহঁতি কচোন, কেনেকে জানিলি আজি মই ঘৰত অকলে আছো? ডাইৰেক্ট চুৰ কৰিব গুচি আহিলি যে? কিয়? তয়ে চোন ফেচবুকত লিখিছ আজি মা দেউতা ঘৰত নাই, মই ঘৰত অকলে, ইনজয়িং স্বাধীনতা। সেইটো মই স্বাধীনতা লিখা নাই নহয়, ইণ্ডিপেণ্ডেঞ্চ লিখিছিলো। ইণ্ডিপেণ্ডেঞ্চ মানে? স্বাধীনতাক ইংৰাজীত ইণ্ডিপেণ্ডেঞ্চ বুলি কয়। বৈ চুৰ কৰো। মই কিন্তু চিঞৰি দিম, তোৰ টেটু চেপি ধৰিম। এনেকুৱা মৰামৰি কৰিলে নেখেলো তহঁতিৰ লগত। মুখত কথা পাতিছো, মুখতে কওঁ, মৰামৰি নহয়। আচ্ছা শুন, তহঁতিক এটা ভাল খবৰ কওঁ। কি ক? জান তহঁতিৰ ওচৰত 1 মিনিটেই আছে। কিহৰ বাবে 1 মিনিট? তহঁতি পলোৱাৰ বাবে। আমি কিয় পলাম আকৌ? মই ওলাই অহাৰ আগতেই পুলিচক ফোন কৰি দিছিলো। পলা। আপোনালোকে ভয় খাই পলাব দৰকাৰ নাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'বোৰ চাই যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।